তোলে দেখাম দে আহি গ'ল এয়া আমাকটো স্পেশালি লমেই মই ওলাইছো নাই মই ওলোৱাই নাই এতিয়ালৈ গোটেই ফুলে ভৰ্তি ঠিক আছে এভৰিৱান গুড মৰ্নিং সকলোকে পুনৰবাৰ মই পাখানাই স্বাগতম জনাইছো মোৰ আন এটা ব্লগলৈ এণ্ড ৱেলকাম বেক টু মাই চেনেল আজি দিনটো বহুত স্পেশাল হয় বিকজ আজি মা পাপাৰ 30 বছৰীয়া বিবাহ বাৰ্ষিকী বছৰ দুবছৰ নহয় বহুত দিন হৈ গ'ল আৰু 25 বছৰত আমি মিছ কৰিলোঁ পাতিব নাপালোঁ কিন্তু এইবাৰ সৰুকৈ হওক ডাঙৰকৈ হওক কিবা এটা মই প্লেন কৰিছোঁ মই নহয় স্পেচিয়েলি বাও আজি ঘৰত আছে চ' আজি ভাবিছোঁ কিবা এটা তেওঁলোকৰ কাৰণে স্পেচিয়েল কৰোঁ দেন আজিৰ ব্লগটো তেওঁলোকৰ বাবে আৰু আই হোপ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পাব আৰু তেওঁলোকৰ কাৰণে কিবা এষাৰটো লিখি দিব ঠিক আছে কমেণ্টত আৰু ভিডিওটো শেষৰলৈকে চাব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এতিয়া কথা পাতি নাথাকোঁ ব'লক আমি যাওঁ বজাৰলৈ শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেট গৈ আছোঁ মানে শিৱসাগৰতে বজাৰ কৰিব গৈ আছোঁ চ' মোৰ লগত আপোনালোকো যাব লাগিব দেন ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ এই গাইজ এতিয়া আমি ওলাইছোঁ প্ৰিপেৰেশ্যনৰ কাৰণে মানে কি কৰিম কি নাই ন চ' কেক চেক দিবলৈ আৰু কেকটোতো স্পেচিয়েলি ল'মেই দেন চাই থাকক আৰু কি কৰোঁ ঠিক আছে আৰু গিফ্টটো আহিছে মালে চ' সেইখিনি এতিয়া ৰিচিভ কৰিলোঁ আৰু এতিয়া কিবাকিবি লৈ আছোঁ তাৰপিছত ঘৰত গৈ পিনে প্ৰিপেৰেশ্যন কৰিম অলৰেডি লেট হৈ গৈছে 4:20 ঠিক আছে ভিডিঅ'টো চাই থাকিব একেবাৰে আনএক্সপেক্টেড মাহঁতে ভবা নাই যে আমি এনেকৈ কিবা কৰিম বুলি তো এইটো ৰুমতে এইখিনি ৱালতে মানে চিম্পলকৈ কিবা এটা সজাই দিম বুলি ভাবিছোঁ মই আৰু বেছি হুলস্থুল কৰি থকা নাই নহ'লে গম পাব দৰ্জা মাৰিতে মনে মনে কৈ আছোঁ তাৰপিছত পাছৰখিনি দেখাম এতিয়া এইখিনি কাম কৰিলোঁ ঠিক আছে ভিডিঅ'টো চাই থাকিব জাষ্ট মানে কিবাকৈ কৰি সজালোঁ আৰু এইটো কেক ৰেডি এতিয়া মা পাপা আহিলে হৈ যাব আৰু বাকী এইখিনি অকণমান বেয়া হৈছে দেখিবলৈ কাৰণ আমাৰ বস্তুবিলাক ডেক'ৰেশ্যনত লাগি আছে বিয়াত সেইকাৰণে যেনেকৈ পাৰোঁ তেনেকৈ মেনেজ কৰিলোঁ আৰু আজি আমাৰ লগত কোন কোন আছে দেখাই আছোঁ আমাৰ এনাই একচুৱেলি আমি এনাই বুলি নামাতো আইতা বুলি মাতো ৰ'ব আপোনাৰ ওচৰত বহি দিছোঁ হয় দুখ পাব নাই পোৱা এইপিনে টুকটুক হাই কোৱা তোলে দেখাম দে আহি গ'ল এয়া আমাক কেনেকুৱা লাগিছে ক'ব টুইনিং বাট হেয়াৰ ষ্টাইলটো ছেইম হোৱা নাই কাৰণ তাইখিনি বহুত কাৰ্ল হয় আৰু মোৰখিনি ষ্ট্ৰেইট হয় মানে একেবাৰে ষ্ট্ৰেইটো নহয় বাট কাৰ্ল হয় কিবা কওঁ তাৰপৰা একদম পূৰা ড্ৰেছ কৰি মেলি আহিছে এতিয়া কেকটো কাটি ল'ম হেপী এনিভাৰ্চাৰী থেংক ইউটো কওক এটলিষ্ট বেয়া লাজ কৰিছে বোলে মই কেক নাকাটো তহঁতে কাটি দিবি এতিয়া লোকৰ এনিভাৰ্চাৰী আমি কেক কেনেকৈ কাটোব কেনেকুৱা লাগিছে ভাল লাগিছে 30 বছৰ বিবাহ বাৰ্ষিকী পিনে এয়া পুৰা বিজি কথা ক'বলৈ আৰু মা হওক মাৰ লগত একেলগে অনুভৱ এইডালৰ হেৰিটো এয়া মাও আহিলে মা পাপা কিবা এটা কৈ দিয়া হাঁহিছে আৰু পৰা ঠিক আছে আমি এতিয়া কেকটো কাটি লওঁ তেনেহ'লে
ঠিক আছে কেকটো দেখাই দিছে এবাৰ মজায়ে বাইক ভনেকে প্ৰস্তুতি কৰিছে Eddie me. I sang uthi gol. Zunu. Haba ami pisot. Yeah, happy anniversary to both of you. Korea. যুগ্ম জীবন সুখৰ হওক মনৰ কামনা যিখিনি ভাবিছে সেইখিনি আছে মা পাপাৰ এনিভাৰ্চাৰী বুলি এয়া মাইনাবাই বনালে পোলাও আৰু এইটো হৈছে পুদিনা আৰু তেতেলীৰ স্পেচিয়েল চাটনি যিটো বনালে বুলবুলি পেহীয়ে আৰু এইটো হৈছে এটা পনীৰৰ সবজি এইটো পনীৰ আছে লগতে ইয়াতে সৰিয়হ আৰু তিল দি বনোৱা হৈছে আৰু এইফালে আছে কুকুৰাৰ মাংস কলডিল আৰু আলু দি বনোৱা হৈছে আৰু মই এয়া এতিয়া খাম সিম্পল এখন থালি আৰু গাইজ ভাত খাই ব্লগ কৰা নহ'ল চ' আজিৰ ব্লগটো ইমানতে মই সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে তেনেহ'লে লগ পাম এটা পুনৰ নতুন ব্লগত তেতিয়ালৈ আশা কৰিছোঁ আপোনালোকে ভালে থাকিব দেন বাই বাই